আমি আজি জানিম এখন 100 বছৰ পুৰণি কিতাপৰ বিষয়ে। আপোনাৰ কেতিয়াবা দিনটোৰ শেষত এনেকুৱা অনুভৱ হয় নেকি যে দিনটো শেষ হৈ গ'ল কিন্তু প্ৰকৃততে কিবা বিশেষ একোৱেই কৰা নহ'ল? এনেকুৱা লাগে নেকি যে দিন মাহ বাগৰাৰ লগে লগে সময়বোৰ পাৰ হৈ গৈ আছে কিন্তু সপোনবোৰ যেন ক'ৰবাত একে ঠাইতে ৰৈ আছে? সঁচা কথা এইয়ে যে আমাৰ সকলোৰে হাতত দিনটোত থাকে মাত্ৰ 24 ঘণ্টা। কোনেও অধিক সময় নাপায়, না মুকেশ আম্বানীয়ে, না আপুনি আৰু না মই পাওঁ। আজি আমি আলোচনা কৰিম এখন অতি পুৰণা কিন্তু অসাধাৰণ কিতাপৰ বিষয়ে। কিতাপখনৰ লেখক হৈছে আৰ্নল্ড বেনেট আৰু কিতাপখনৰ নাম হৈছে হাউ টু লিভ অন 24 আৱাৰ্ছ এ ডে। আপুনি কেনেদৰে আপোনাৰ হাতত থকা দিনটোৰ 24 ঘণ্টা সময় ৱাইজলি পাৰ কৰিব। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'টোৰ শেষত মই আপোনালোকৰ বাবে লৈ আহিছোঁ লেখকজনৰ ভাষাৰে এখন চিম্পল 1 ঘণ্টাৰ দৈনিক ৰুটিন, যিখন ফ'ল' কৰিলে আপুনি আপোনাৰ জীৱনটো অলপমান হ'লেও সলনি কৰিব পাৰিব। এই কিতাপখন লেখকজনে আজিৰ পৰা প্ৰায় 100 বছৰ আগতেই লিখিছিল।